নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল আহাচোন আজি আমাৰ লখিমপুৰ শিক্ষাখণ্ড অন্তৰ্গত ৰাওনাপুৰ গোহাঁচুক প্ৰাথমিক বিদ্যালয়ৰ সহশিক্ষয়িত্ৰী শ্ৰদ্ধা মিনতী বাইদেউৰ চতুৰ্থ শ্ৰেণী পানী পাঠটিৰ ওপৰত আলোচনা সম্পৰ্কে আমি সকলোৱে চাওঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে মৰম যাচিছো। তোমালোক সকলোৱে জানা মানুহৰ লগতে অন্যান্য জীৱ জন্তু জীয়াই থাকিবলৈ হলে আমাক তিনিটা উপাদানৰ প্ৰয়োজন হয় আৰু সেই তিনিটা উপাদান হৈছে ক্ৰমে খাদ্য, পানী আৰু বায়ু। আৰু আজি মই ইয়াৰে দ্বিতীয়টো উপাদান পানীৰ বিষয়ে তোমালোকৰ সৈতে আলোচনা কৰিব খুজিছো। আমাৰ পানী সম্পৰ্কীয় দ্বিতীয় উপাদানটো আছে তোমালোকৰ পাঠ্যপুথি ৩ নম্বৰ পাঠত। আহাচোন আমি পাঠটিৰ মাজলৈ যাওঁ। ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় জানা যে পৃথিৱীৰ মুঠ 4 ভাগৰ 3 ভাগেই হৈছে পানী। ইমান যে পানী আছে, এই পানীবিলাকৰ উৎসবিলাক কি বা আমি এই পানীবিলাক ক'ৰ পৰা পাওঁ? তোমালোকে নিশ্চয় দেখিছা, আমাৰ ঘৰৰ কাষতে যদি চাওঁ, আমি একেবাৰে ওচৰৰ পৰাই যদি চাওঁ, তেনেহ'লে আমি আমাৰ টিউবৱেলটোৰ পৰা বা আমাৰ কুৱাটোৰ পৰা পানী পাওঁ। ঠিক তেনেধৰণে অকণমান যদি আমি দূৰলৈ যাওঁ, তেনেহ'লে আমি ঘৰৰ কাষত থকা খাল, বিল, নদ, নদী, পৰ্বত, পাহাৰ, জান, জুৰি এই সকলোবিলাকতে কিন্তু পানী দেখা পাওঁ। কিন্তু এই ক্ষেত্ৰত মনত ৰাখিবা, পানী আমি যেতিয়া পৰ্বতৰ ওপৰত পাওঁ, সেয়া আমাৰ নদ নদীত যিবিলাক পানী পাওঁ তেনেধৰণৰ নহয়, সেয়া বৰফ আকাৰত থাকে। গতিকে এই আমি পৃথিৱীত পোৱা পানীবিলাকক দুটা ভাগত ভাগ কৰিব পাৰোঁ। তাৰে এটা হৈছে ভূপৃষ্ঠৰ পানী, অৰ্থাৎ মাটিৰ ওপৰত আমি যিখিনি পানী দেখোঁ সেইখিনিক আমি ভূপৃষ্ঠৰ পানী বুলি ক'ম। আৰু আনটো ভাগ হৈছে ভূগৰ্ভৰ পানী, অৰ্থাৎ মাটিৰ তলত যিখিনি পানী থাকে সেয়া হৈছে ভূগৰ্ভৰ পানী। গতিকে আমি পানী যিকেইটা উৎসৰ পৰা পাওঁ সেই উৎসকেইটাক আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ। সেই দুটা হৈছে ভূপৃষ্ঠ আৰু ভূগৰ্ভ। মই পুনৰ কৈছোঁ, পানীৰ উৎসসমূহক দুটা ভাগত ভাগ কৰিব পাৰি আৰু সেয়া হৈছে ভূপৃষ্ঠ আৰু ভূগৰ্ভ। এবাৰ আহিছোঁ ভূপৃষ্ঠৰ পানীৰ উৎসসমূহলৈ। এয়া ভূপৃষ্ঠৰ পানীৰ উৎস হৈছে এটা পুখুৰী, জলাশয়, খাল, নদ নদী, সাগৰ, মহাসাগৰ আৰু পৰ্বতৰ ওখ অংশ য'ত পানী বৰফ হিচাপে থাকে। এইবাৰ দেখাইছোঁ ভূগৰ্ভৰ পানীৰ উৎসৰ বিষয়ে। আৰু আমি ভূগৰ্ভৰ পানী কুঁৱা, টিউবৱেল আদিৰ জৰিয়তে পাব পাৰোঁ। বিভিন্ন উৎসৰ পৰা পোৱা পানীবিলাক আমি এনেধৰণে ডাঙৰ ডাঙৰ টেংকিত জমা কৰি ৰাখি আমাৰ দৈনন্দিন ব্যৱহৃত কাম কাজ, গা ধোৱা, কাপোৰ ধোৱা, বাচন ধোৱা আদিৰ লগতে আমাৰ খেতিপথাৰৰ দৰে কামতো ব্যৱহাৰ কৰিব পাৰোঁ। ছাত্ৰ ছাত্ৰীসকল একেবাৰে শেষত মই তোমালোকৰ এটা গৃহকৰ্ম লৈ আহিছোঁ, য'ত আমাৰ কিতাপত দিয়াৰ ধৰণে এখন তালিকা প্ৰস্তুত কৰিবা আৰু ঘৰৰ কাষৰ 3 ঘৰ মানুহৰ ঘৰলৈ গৈ তেওঁলোকৰ পানীৰ উৎসসমূহ কি সেয়া টুকি আনিবা। আজিৰ পাঠটি আমি ইমানতে সামৰিছোঁ আৰু পাঠটিৰ পৰৱৰ্তী অংশ আমি দ্বিতীয় এটা পৰ্যায়ত তোমালোকৰ সৈতে আলোচনা কৰিম।